Hello friends, welcome to my YouTube channel. আজি মই আন এটা নটিছ ৰাইটিঙৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চ' বলক আমি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। মই গেলেৰীৰ পৰা বাছি লৈছোঁ মোৰ নটিছ ৰাইটিংটো। চ' যিহেতু আহি গ'ল, এতিয়া মই কুৱেশ্যনটো গাই দিছোঁ। ইউ আৰ সুমেৰ সুস্মিতা। চ' মই ইয়াত সুমেৰ আৰু সুস্মিতা দুজন ছেক্ৰেটাৰীৰ নাম ইউজ কৰিছোঁ। আপুনি যিকোনো নাম আপোনাৰ মতে ছেক্ৰেটাৰীৰ নাম ইউজ কৰিব পাৰে, বা এইটো নিজৰ লগত কথা। মোৰ নিজৰ মতে সুমেৰ সুস্মিতা হেৰি কৰিছোঁ ইউ আৰ সুমেৰ সুস্মিতা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ লখিমপুৰ গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰী স্কুল। ইউ আৰ প্লেনিং to organize a cultural program write a notice for the school notice board inviting names of students willing to participate or limit 50 লখিমপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল যিটো মই ফৰ্ম ছিষ্টেম বনাইছোঁ, কি কয় বক্স কিবা কভাৰ টাইপ। আপুনি কভাৰটো ভালকৈ যিমান ভালকৈ লিখিব পাৰে। আপোনাৰ যদি নটিছখনত যদি অলপ ভুলো থাকি যায়, কিন্তু সেইটো নাচায়। কিন্তু যদি আপোনাৰ কভাৰ পেজখন ভাল হয়, তেওঁ নাম্বাৰ দি দিয়ে। চ' গাই দিছোঁ মই যেনেকুৱা দিছোঁ, মই চেষ্টা কৰিছোঁ মানে কি ক'ম আৰু মোৰ নিজৰ মতে এনেকৈ লিখিছোঁ। চ' মই এনেকৈ শিকিছোঁ। মোক কি কৈছে কালচাৰেল প্ৰগ্ৰেম, নামটো হ'ল কালচাৰেল প্ৰগ্ৰেম। এ গুড নিউজ for all students. The school is going to organize a cultural program on 6th January 2021 on the occasion of International Human Rights Day. The program are song, dance, on act, play, etc. So all interested students are asked to submit their names nearby the cultural secretary by the লেটেষ্ট ডেট। মোৰ অলপ ইয়াত খেলি মেলি হৈ গৈছে। লেটেষ্ট ডেট 11th January। মই তাৰিখবিলাক মই নিজৰ মতে ইউজ কৰিছোঁ। চ' মই নাজানো, আপোনালোকে তাৰিখটো বহাই ল'ব পাৰে, বা তাৰিখ যদি দিব নিবিচাৰে তেতিয়া হ'ব, মানে উল্লেখ কৰিব লাগে তাৰিখৰ বিষয়ে। এছ ডি সুমেৰ সুস্মিতা, এই ক'লোঁ ছেক্ৰেটাৰী কালচাৰেল ছেক্ৰেটাৰী লখিমপুৰ গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল। চ' মই নিজৰ প্লেচৰ নাম ইউজ কৰিছোঁ। মই লখিমপুৰৰ হয়, সেইকাৰণে মই লখিমপুৰৰ নামটো ইউজ কৰিছোঁ এইটো আপোনাৰ নিজৰ লগত কথা। মোৰ ভইচটো মই জানো, মোৰ ভইচটো বেয়া হৈছে, আৰু মোৰ ভিডিঅ'টো ইমান ৰেংকফুল নহয়, যিহেতু মই প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, ইউটিউব প্লেটফৰ্মত নতুন আহিছোঁ। চ' আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়া আগবাঢ়ি যাব পাৰিম। চ' মই ভাবোঁ যে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় 2021 কাৰণে, যিহেতু হাই ছেকেণ্ডেৰী। আৰু মোৰ ভিডিঅ'টো যদি কোনোবা তলৰ শ্ৰেণীৰ মানে ছেকেণ্ড ইয়াৰ লেভেলৰ তলৰ বেষ্টৰ আছা 9-10, তোমালোকেও চাব পাৰা, বা আপোনালোকে যদি সিহঁতকো শ্বেয়াৰ কৰিব পাৰে। নটিছবিলাকতো প্ৰায় চিমিলাৰে আহে, শিকাটো আমাৰ কামটো কৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। যদি কিবা ভুল হৈ থাকে প্লিজ মোক কমেণ্টত জনাব, মই নিজক শুধৰাবলৈ চেষ্টা কৰিম। চ' মই আকৌ কৈছোঁ যে মোৰ ভইচটো ইমান ভাল হোৱা নাই, কাৰণ মই বেলেগ ইউটিউবাৰে বয়া নামৰ মাইক এটা ইউজ কৰোঁ, এইটো বেষ্ট। আৰু মই যিটো মাইক ইউজ কৰোঁ এইটো মানে কি ক'ম আৰু বেয়া, মানে মোৰ মাইকটো আজি কাম কৰা নাই। চ' সেয়ে মই মোবাইলতেই